হেল্ল' বন্ধুসকল নমস্কাৰ। এখন ব্ৰইলাৰ ফাৰ্ম প্ৰথম আৰম্ভ কৰিবলৈ খুলিবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হয়, কি সামগ্ৰীৰ প্ৰয়োজন হয়, সামগ্ৰীবিলাকৰ দাম কিমান, এই গোটেইবিলাক যদি আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো চালে আপুনি এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ ব্ৰইলাৰ অনাৰ আগতীয়াকৈ কিমান বস্তু লাগে, কি সামগ্ৰী লাগে, ফাৰ্মখনত কিমান টকা খৰচ হয়, এই গোটেইখিনি বস্তু আপুনি জানিব পাৰিব। গতিকে মই আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পাব। প্ৰথম কথা হ'ল এখন ফাৰ্ম খুলিবলৈ কি বস্তু লাগে, এটা ঘৰ বনাবলৈ কি সামগ্ৰী লাগে, সামগ্ৰীবিলাকৰ দাম কিমান, এই গোটেই কথাখিনি মই প্ৰথমতে আপোনাক কৈ ল'ব বিচাৰিছোঁ। একেবাৰে প্ৰথমতে আপোনাক লাগিব এটুকুৰা মাটি। মাটি বৰ বেছি নালাগে, 1000 বা 1100-1200 ব্ৰইলাৰ পুহিবলৈ হ'লে আপোনাক 20 ফুট বা 22 ফুট বহল, 60 বা 65 ফুট দীঘল এটুকুৰা মাটি হ'লেই হয়। মাটি টুকুৰা খালি যদি অকণমান মুকলি জেগাত হয়, বেছি জাজ হ'লে বা এনেকুৱা বতাহটো ভালকৈ চলাচল কৰিব পৰা অৱস্থাত হ'লে বেছি ভাল হয়, আৰু পূবা পশ্চিমকৈ হ'লে বেছি ভাল হয়। ৰ'দৰ ক্ষেত্ৰত যিটো সূৰ্যৰ তাপ পৰে, তাপটোৰ ক্ষেত্ৰত ব্ৰইলাৰ ফাৰ্ম সদায় পূবা পশ্চিমকৈ হ'ব লাগে। মাটিটুকুৰা হোৱাৰ পিছত আপোনাক লাগিব বাঁহ। মই একেবাৰে কম খৰচত যিটো হয় সেইটো কথা ক'বলৈ গৈছোঁ, বাঁহেৰে যাতে আপুনি বাঁহ লাগিব। আৰু এটা ঘৰ বনাবলৈ আপোনাক প্ৰায় 90 পৰা 100 ডাল বাঁহৰ প্ৰয়োজন হ'ব মোটামুটি। বাঁহৰ ছাইজটো লৈ দুডাল এডাল কম বেছি হ'ব পাৰে, যদি ডাঙৰ হয় দুডালমান কমো লাগিব পাৰে, যদি সৰু হয় দুডালমান বেছিও লাগিব পাৰে। 90 পৰা 100 ডাল, আপুনি যদি 100 ডাল ধৰি থয় বেষ্ট হ'ব। 100 ডাল বাঁহ লাগিলে ধৰক, 100 ডাল বাঁহ লগাৰ পিছত আপোনাক লাগিব কেইটামান খুঁটা। এতিয়া খুঁটাকেইটা হ'ল আপুনি পকা খুঁটা লগায় নে বাঁহৰ লগায় নে কাঠৰ লগায়, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি পকা খুঁটা লগাওঁ বুলি ভাবিছে তেতিয়াহ'লে আপুনি এটা খুঁটাত প্ৰায় 600, 700, 800 বা এনেকুৱা আপুনি যেনেকৈ প্ৰয়োজন হয় তেনেকুৱাকৈ নিজে বনালেও কমতো বনাব পাৰিব। 8টা পৰা 10টা বাঁহ, 8টা খুঁটা দিও আপুনি ব্যৱহাৰ কৰিব পাৰে। 10টা দিলে বেছি ভাল হয়। 10টা খুঁটা ধৰি থওক। তাৰপিছত লাগিব ঘৰৰ ওপৰটোত চাবলৈ কাৰণে। ওপৰটোতো আপুনি এতিয়া খেৰেৰে চাব পাৰে, খেৰেৰে চোৱাটো একদম বেষ্ট হয়। তাৰ উপৰিও আপুনি নৰা কাটি পেলাই চাব পাৰে, নৰা দি পেলাই। আৰু তাৰ উপৰিও আছে আপুনি পালো ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি পাল ব্যৱহাৰ কৰে তেতিয়াহ'লে প্ৰায় 5000 টকা আপোনাৰ খৰচ হ'ব। খেৰ দিলেও আপোনাৰ প্ৰায় সিমানেই খৰচ হ'ব। আপুনি যদি ক'ৰবাত কমত পায় সেইটো আপোনাৰ কথা, কিন্তু আমি যদি খেৰ বা নৰা পালত যদি 5000 ধৰি থওঁ, একেবাৰে যদি আপুনি খৰচ নকৰোঁ বুলি ভাবিছে তেতিয়াহ'লে নৰা কাটিও ব্যৱহাৰ কৰিব পাৰে। এবছৰমান যাব নৰা ব্যৱহাৰ কৰিলে, কিন্তু প্ৰথম অৱস্থাত আপোনাৰ এবছৰ যোৱাটো বহুত সহায়ক হ'ব। যিটো আপোনাৰ প্ৰথম অৱস্থাতে গোটেইখিনি টকা লগাবলগীয়া হয়, যদি 5000 টকা এটা কমি যায় আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব। কিন্তু হ'লেও মই 5000 টকা এটা ধৰিছোঁ খেৰ বা পালৰ কাৰণে। তাৰপিছত আপোনাক প্ৰয়োজন হ'ব যি ব্ৰইলাৰ পোৱালিক বা ব্ৰইলাৰক যি দানা খাবলৈ যি বাচন ব্যৱহাৰ কৰা হয়, ফিডাৰ বুলি কয়, এই বাচন আপোনাক দৰকাৰ হ'ব। আপুনি 1000 ব্ৰইলাৰ যদি পুহিব বিচাৰে তেতিয়াহ'লে 30ৰ পৰা 35টা আপোনাক তেনেকুৱা বাচন দৰকাৰ হ'ব। যদি আপুনি 30টা ধৰি থয় চলি যাব কাম, 30টা ধৰি থ'ব পাৰে। আৰু এইবিলাকৰ দাম কেইবাটাও কোৱালিটি আছে, কোৱালিটি চাই দাম আপুনি 200, 250, 300, 350 এনেকুৱা কেইবাটাও কোৱালিটি পাব। আপুনি যদি 300টো ধৰি থয়, 30টাত 300কৈ, মই গোটেইখিনি ইকুৱেল কৰি আপোনাক কম কিমান হয়, এতিয়া কিমান বস্তু লাগে সেই বস্তুকেইটা কৈ গৈছোঁ। তাৰপিছত আপোনাক লাগিব ব্ৰইলাৰক যি পানী খাবলৈ দিয়া হয় যতন, যি ড্ৰিংকাৰ বুলি কোৱা হয়, তেনেকুৱা পানী খাবলৈ দিয়া যতন লাগিব 25-30টামান। যদি আপুনি 30টা ধৰি থয় বেষ্ট হ'ব। আৰু এইবিলাকৰ দাম প্ৰায় 100, 120 এনেকুৱাত পাই যায়, বেছি দামী নহয় এইবিলাক। ড্ৰিংকাৰ হৈ গ'ল, ফিডাৰ হৈ গ'ল। তাৰপিছত আপোনাক প্ৰয়োজন হ'ব পানী থ'বলৈ কাৰণে এটা ড্ৰাম বা চিনটেক্স ব্যৱহাৰ কৰিব লাগিব। এটা বা আপুনি সৰু যদি কৰে 2টা কৰিব পাৰে, ডাঙৰ কৰিলে এটা ব্যৱহাৰ কৰিলেও হ'ব। এইটোৰ দাম কিমান 1000, 1100, 1200 এনেকুৱাত আপুনি পাই যাব। তাৰপিছত আপোনাক লাগিব কাৰেণ্ট গ'লে আপোনাৰ ব্ৰইলাৰ যিহেতু 24 ঘণ্টা পোহৰ দিবলগীয়া হয়, যদি কাৰেণ্ট যায় সেইকাৰণে আপুনি এটা সৰু যদি ইনভাৰ্টাৰ আপুনি যোগাৰ কৰিব লাগিব। ইনভাৰ্টাৰ সৰু হ'লেও হ'ব, জাষ্ট লাইটৰ কাৰণে লাগে অকল। আপোনাৰ 3-4 হাজাৰ বেটেৰী দি 2000 মান টকা দি এটা ইনভাৰ্টাৰ যদি আপুনি গোটাই ল'ব লাগিব। তাৰপিছত আপোনাক প্ৰয়োজন হ'ব, আপোনাক লাইট লাগিব, হোল্ডাৰ, ৱাৰ, এনেকুৱা অলপ বস্তু আপোনাক দৰকাৰ হ'ব। আৰু তাৰপিছত আপোনাক লাগিব এই গোটেই ঘৰটো বনাবলৈ যি আপোনাক লেবাৰ প্ৰয়োজন হ'ব, এইবিলাকত এটা খৰচ আহিব। এতিয়া আমি যদি গোটেই খৰচটো এবাৰ চাওঁ,
মাটি লাগিব, মাটিত খৰচ নাই, এইটো নিজৰে খৰচ। বাঁহত লাগিব, 100ডাল বাঁহত যদি আপুনি, এতিয়া আপোনাৰ তাত বাঁহৰ দাম কেনেকুৱা নাজানো, মই মোৰ জেগাৰ দামটো লৈ কৈছোঁ। 100ডালত যদি আপুনি 70 টকাকৈ ধৰে তেতিয়া হ'ব 7,000 টকা। তাৰপিছত হৈ গ'ল আপোনাৰ পাল, খেৰ বা নৰা, ইয়াত ধৰিছোঁ মই 5,000 টকা। তাৰপিছত হৈ গ'ল খুটা 8টা বা 10টা, মই 8টা খুটাতে যদি ধৰোঁ তেতিয়া হৈ গ'ল 4,000 টকা ধৰিছোঁ খুটাত। তাৰপৰা হৈ গ'ল বাচন, যি দানা খাবলৈ দিয়া হয়, ফিডাৰ 30টা ধৰিছোঁ 250কৈ, 7,500 টকা। তাৰপিছত ধৰিছোঁ যি পানী খাবলৈ ব্যৱহাৰ কৰা যতন, ড্ৰিংকাৰ 30টা 100 টকাকৈ, 3,000 টকা। তাৰপিছত ধৰিছোঁ এটা ইনভাৰ্টাৰ আৰু বেটেৰী, প্ৰায় 8,000 টকা ধৰিছোঁ। তাৰপৰা আপোনাৰ লাইট, হোল্ডাৰ, ৱাৰ এইবিলাক মিলাই 500 টকা এটা ধৰিছোঁ। তাৰপিছত আপোনাক প্ৰয়োজন হ'ব চিনটেক্স বা ড্ৰাম পানী থ'বলৈ কাৰণে, আৰু এই চিনটেক্সটো ধৰিছোঁ প্ৰায় 1200 টকা। আৰু আপোনাক যিহেতু লেবাৰৰ প্ৰয়োজন হ'ব ঘৰটো বনাবলৈ কাৰণে, লেবাৰৰ বাবদ ধৰিছোঁ 5,000 টকা। এই গোটেইখিনি যদি আমি ইকুৱেল কৰি চাওঁ তেতিয়াহ'লে আপোনাৰ হ'ব 41,200 টকা, এই গোটেইবিলাক বস্তু ধৰি পেলাই। এতিয়া কথা হ'ল কি, ইমান টকা আপুনি যদি কৰিব বিচাৰিছে এখন ব্ৰইলাৰ ফাৰ্ম খোলোঁ বুলি, তেতিয়া আপুনি যদি আপোনাৰ হাতত যদি 41,000 টকা নাই, তেতিয়াহ'লে ইয়াত কেইটামান কমাব পৰা ব্যৱস্থা আছে। ব্যৱস্থা কেইটা হ'ল, যদি আপোনাৰ ঘৰত বাঁহ আছে, বাঁহৰ পইচাটো কমি যাব। আৰু আপোনাৰ ওচৰে পাঁজৰে যদি ধান খেতি আছে, আপুনি যদি তাৰ পৰা 2টা হাজিৰা লগাই যদি নৰা কটাই আনে, তেতিয়াহ'লে আপোনাৰ এবছৰ ধুনীয়াকৈ চলি যাব। আৰু মই ভাবোঁ আপুনি এলাহ নকৰি যদি সেইটোকে কৰক, কাৰণ এবছৰত চলিলেও এবছৰত আপুনি তিনিটা ষ্টেপ ব্ৰইলাৰ পুহি পেলাই বিকিব পাৰিব। এই 3বাৰ বিকাৰ লগে লগে আপোনাক গোটেই এটা পইচা পাব। আপুনি সেই পইচাটোৱে আপুনি নেক্সট বছৰ ধুনীয়াকৈ তাত আপুনি পাল বা খেৰ দি, ওপৰত পাল দি, যেনেকুৱাকৈ কৰে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰিব। কিন্তু প্ৰথম অৱস্থাত আপোনাৰ অকণমান সমস্যা দেখা দিব, কাৰণ গোটেই পইচাখিনি একেলগে আপুনি খৰচ কৰিবলগীয়া হ'ব। গতিকে এই গোটেই বস্তুখিনি মই আপোনাক দেখুৱাইছোঁ। ইয়াৰ উপৰিও আপুনি কেইটামান আৰু বস্তু ল'ব পাৰে, যিহেতু ঠাণ্ডা দিনত ব্ৰইলাৰ পানী গৰম কৰিবলগীয়া হয়, গৰম পানী দিবলগীয়া হয়। সেইকাৰণে পানী গৰম কৰিবলৈ আপুনি এটা আজিকালি পায় ইলেক্ট্ৰিক, এনেকুৱা কিছুমান কেবুল পায়, আপুনি কেবুল ব্যৱহাৰ কৰিব পাৰে। এইবোৰ পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু এইবিলাক গৰম কৰিবলৈ হ'লে আপোনাক এনেকুৱা প্লাষ্টিকৰ ড্ৰাম বা চিনটেক্সত কৰিব নোৱাৰিব। আপুনি এলুমিনিয়ামৰ তেনেকুৱা বাকেট পায়, তেনেকুৱা কিনিব পাৰিব। এইবিলাক ওপৰৰ কিছুমান খৰচ আপুনি কৰিব পাৰে, কৰোঁ বুলি, কিন্তু এইবিলাক নকৰাকৈও থাকিব পাৰে। ইয়াৰ উপৰিও আপুনি যি ব্ৰইলাৰ গৰম দিবলগীয়া হয়, হিট দিবলগীয়া হয়, তাৰ কাৰণে আপুনি হিটাৰ কিনিব পাৰে, বা তেনেকুৱা বিভিন্ন বস্তু পোৱা যায় কিনিবলৈ। এইবিলাক ওপৰাকৈ কিনিবও পাৰে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা, আপুনি বহন কৰিব পাৰিছেনে নাই পৰা। যদি পাৰিছে তেতিয়াহ'লে সকলো সুবিধা আপুনি গ্ৰহণ কৰিব পাৰে। এইবোৰ সকলো পইচাৰ ওপৰতে কথা, আপোনাৰ পইচা খৰচ কৰিব পাৰিছেনে নাই পৰা। আৰু ব্ৰইলাৰ কেনেকৈ হিট দিয়া হয়, কেনেকৈ তাপ দিয়া হয়, ইয়াৰ ওপৰত মই মুখেৰে ক'লে হয়তো আপুনি বুজি নাপাব। সেইকাৰণে মই ভাবিছোঁ যদি আপোনালোকে বিচাৰে, যদি কমেণ্ট কৰে, তেতিয়াহ'লে মই এটা ভিডিঅ' দেখুৱাই পেলাই এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ কাৰণ মোৰ আপোনালোকৰ মাজৰে এজন সুধিছিলে বা বিচাৰিছিলে এনেকুৱা এটা ভিডিঅ', সেইকাৰণে মই এই ভিডিঅ'টো দিবলৈ বিচাৰিছোঁ। আৰু 1,000 ব্ৰইলাৰ পুহিলে কিমান লাভ হয়, এইটো বিষয়েও মই এটা ভিডিঅ' অলৰেডি আপলোড 2টা ভিডিঅ' কৰি থোৱা আছে। আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে মই লিংকটো দি দিম, বা আপুনি চাৰ্চ কৰিলেও ব্ৰইলাৰ ফাৰ্ম ইন আছাম বুলি যদি চাৰ্চ কৰে, ক্ৰিয়েটিভ মাইণ্ড আছাম নামত যিটো 2টা ভিডিঅ' আছে, একদম ছেকেণ্ড বা থাৰ্ডতে আপুনি পাব। এই ভিডিঅ'কেইটা আপুনি চাই ল'লে গম পাব 1,000 পুহিলে কিমান খৰচ হয়, কিমান প্ৰফিট হয়, এই সকলোখিনি পাই যাব। যদি এইটো ভিডিঅ' ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ সদায় মোৰ চেনেলটো চাই থাকে।